खुलुमबाय बे समाव फोसावनो लादों मोनसे बिग ब्रेकिं दिमा हासाव जिल्लानि उमरांस' ओनसोलाव थानाय आसाम खैला खनियाव जादों मोनसे गिख्रंथाव जाथाय उमरांस'नि आसाम खैला खनियाव खैला जावग्रा सुबुंफोरा थाबथानानै हा सिङाव दं दाब दाब जायगानिफ्राय खैला जावनो थाखाय थाहैनाय माखासे सुबुंफोरा बे थैनाय थांनायजों जुजिनानै दं खैला गुदुङाव दै लोमसावनायनि जाहोनाव खैला जावग्रा मावदांसाफोरा हा सिङाव थाबथानानै दं जायगानि सुबुंफोरा फोरमायनाय बादिब्ला बे जाथाया थांनाय 6 जानुवारि समबारनि फुंनि 8 रिंगासो समाव जादोंमोन खमैबो सा 27 लेबारफोरा खैला जावनो थाखाय 320 निफ्राय 330 फुटसो गोथौ खैला गुदुङाव हाबलांदोंमोन हरखाबै खैला गुदुङाव दै लोमसावनायनि जाहोनाव बेनिनो सा 11 खैला खनिनि मावदांसाफोरा सिङावनो थाबथानानै थायो जेराव 7 मावदांसाफोरा जायगायावनो जिउ गोमायो होननानै खौरां मोननाय जादों खैला गुदुङाव थाबथानानै थानाय सा 11 मावदांसाफोरनि गेजेराव कक्राझार जिल्लानि 2 मावदांसाफोरा दंफायो जाथायाव बोलि जानांनाय कक्राझारनि 2 मावदांसाफोरा फारियै गसाइगाव भावरागुरिनि सरपा बर्मन आरो सिदला फकिरा ग्रामनि कुसि महन राय होनानै सिनायथि जादों बे समाव मोन्नैबो नखरनि सोद्रोमाफोरा दुखुजों गोदोफबनाय थासारियाव दङ जिउजों लोगोसे गाहाम देहा लानानै सफैफिनथोंनि मिजिंजों इसोरनि खाथियाव आरज गाबदों नखरनि सुबुंफोरा फारसेथिं खैला गुदुं सिङाव थाबथानानै थानाय सुबुंफोरखौ एनडीआरएफ हानजाया बोखांनो थाखाय नाजागासिनो दं जायगानि सुबुंनिफ्राय मिथिहोबावनाय बायदिब्ला दासिमबो हा सिङाव थाबथानानै थानाय माखासे सुबुंफोरनि मुं आरो थंफोरखौ मोनजोबनाय जायाखै माखासे फारिलाइखौ आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया समाजारि बिजोङाव फोसावनानै होबाय আবেলি পাইছে 5 মান বাজিছে চৰকাৰৰ ওচৰত অনুৰোধ যাতে সোনকালে মোৰ দেউতাক উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়ায় ইয়াতে যোৱাকালিৰ পৰা উদ্ধাৰ অভিযান ৰাখিছে আৰ্মি ইণ্ডিয়ান আৰ্মিকো তাত নিয়োগ কৰা হৈছে এছডিআৰএফ লাগি আছে আৰু কি কি ক'ব যিহেতু যোৱাকালি মুখ্যমন্ত্ৰী কি কিবা ক'ব মুখ্যমন্ত্ৰী কি আহ্বান জনাব মোৰ দেউতাক সোনকালে উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়াব লাগে অনুৰোধ কৰিছে আমাৰ মুখ্যমন্ত্ৰী মই তাৰ ভাগিনে হওঁ মোৰ মামাই হয় তাৰমানে তেখেতে মোটামুটি 1.5 মাহ আগতে কামত গৈছিলে এই আপোনাৰ ডিমা হাছাও উমৰাংছৌ ডিষ্ট্ৰিক্টত কয়লা খনিত ইফালে কাম কাজৰ বিশেষ সুবিধা নাই সেইকাৰণে মানে তাতে গৈছিল কাম কৰিব কিন্তু কালি হঠাতে ফোন আহি গ'ল এনেকা তাৰ লগৰজন মানে কিবা কাৰণত বাচি গৈছে আৰু ই ফোন কৰিলে যে তোমাৰ মোমাইটো আটকি গ'ল ই ওলাব পৰা নাই তাতে পুৰা পানী সোমাই গৈছে কয়লাৰ খনিৰ তলত তাৰ পিছতে যে আমি পুৰা চকত মানে মিৰমান হৈ আছো এতিয়া আমি বৰ্তমানলৈকে তেনেকাই শুনিবলৈ পাই আছো মানে তাতে আবদ্ধ হৈ আছে এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছো যাতে অতি সোনকালে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে আৰু যদি বাচি থাকে তেনেহ'লেতো ভাল কথা আৰু যদি কিবা কাৰণত মৃত্যু হৈ থাকে যাতে এইখিনি উলিয়াই যাতে ঘৰত যাতে পঞ্চাই দিব পাৰে এইটো আমি অনুৰোধ কৰিছো আৰু ঘৰৰ অৱস্থা খুব একদম বেয়া তাৰ দুটা ল'ৰা সেই দুটাও বাহিৰত কাম কৰে ছোৱালী আছে 2জনী ঘৰত এজন ইটোত পঢ়ি আছে আৰু এজন হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ কোনোমতে পঢ়ি আছে দিন হাজিৰা কৰি খায় এইটো ল'ৰা এটা গুজৰাটত কাম কৰিব গৈছে সৰুটো আৰু ডাঙৰটো অৰুণাচলত মানে বৃদ্ধ মাও আছে ফোনটো ঘৰতে মানে মামাৰ মোবাইলটো দিয়ে ঘৰত ফোন কৰিছিল মামাৰ মোবাইলটো মানে তাতে কেম্পত আছিলে কেম্পৰ ল'ৰাজন আছিলে সেইটো বাচি গৈছিল কেনেবাকৈ সিহঁতে বোলে কিছুমান মানুহ যিবিলাক ওলাব পাৰিছে এইজন তাৰে এই ল'ৰাটোৱে মানে ফোন কৰিছে আমাক ঘৰতে ফোন কৰিছে ডাইৰেক্ট তাৰ নিজৰ ঘৰৰ মোবাইলত
চৰকাৰৰ এইটোৱে আমাৰ কাতৰ অনুৰোধ, মানে যিহেতু যোৱাকালিৰ পৰা আবদ্ধ হৈ আছে পানী সোমোৱাৰ কাৰণে ওলাব পৰা নাই, এইটো মানে যাতে ওলোৱাৰ ব্যৱস্থা কৰে। তাতে শুনা পোৱা মতে দুটা মাত্ৰ মানে মেচিন লগাই পানী ওলাই আছে, সেইটো বোলে চাফিচিয়েণ্ট নহয়, মানে এনেকা শুনিবলৈ পাই আছো। যাতে বেছিকৈ মেচিন লগাই যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰে, এইটো অনুৰোধ।